বিস্তুরূপী ভক্ত দাস করুপর বেশ ধীরে ধীরে চলি যাই দেখিতে বেশ ধীরে ধীরে চলি যাই দেখিতে বেশ এহিবতে পাইলা গয়া খভার ভিতর রব হরি বুলা করব নর রব হরি বুলা করব নর আমি বিষ্ণুরূপী বালক ভক্তদা অযোধ্যাৰ মান্ধাতাৰ ধৰ্ম পৰীক্ষাৰ বাবে উপস্থিত হলোহি আমি অযোধ্যা ৰাজ্যত। বৰ্তমান আমাৰ প্ৰথম কাৰ্য হ'ব মান্ধাতা দৰ্শন কৰা। সৌৱা মান্ধাতাৰ কনিষ্ঠ পুত্ৰ মুচুকুন্দ এইফালে হৈছে আগমন। তেওঁ দ্বাৰে মোৰ প্ৰথম কাৰ্য কৰিব লাগিব সম্পাদন। কোন তুমি পৰা নাই শুনিব কিবা হেতু উপস্থিত অযোধ্যা নগৰত দিয়া তোমাৰ পৰিচয়। মোৰ নাম ভক্তদা, হৰি কীৰ্তন কৰি পালোহি ইয়াত। কিন্তু তুমি কোন? মোৰ নাম মুচুকুন্দ, অযোধ্যা নগৰী মান্ধাতাৰ পিতৃমুখ। বাৰু কোৱাচোন তোমাৰ ঘৰ ক'ত, ক'ত থাকা তুমি? মোৰ কোনো ঘৰ নাই, মই এজন অনাথ বালক। এই জগতখনে মোৰ ঘৰ, য'তেই ইচ্ছা ত'তেই থাকোঁ মই হৰিগীত গাই। বুজিলো। বাৰু ভক্তদা, আজিৰ পৰা তুমি মোৰ লগত থাকিবানে? তুমি থাকিবলৈ দিলে নিশ্চয় থাকিম, কিন্তু তোমাৰ পিতৃয়ে জানো মোক থাকিবলৈ দিব? তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। পিতাক মই সকলোবোৰ বুজাই ক'ম। আজি অপা তুমি মোৰ সখা। এতিয়া ব'লা সখা, আমি পিতাৰ কাষলৈ যাওঁ। ব'লা সখা। ৰ'বা সখা, তুমি যাওঁতে মোক এটা হৰিগীত শুনাব লাগিব। ঠিক আছে সখা, মই হৰিগীত আৰম্ভ কৰোঁ, তুমি মোৰ লগত গাই যাবা। গোৱা সখা। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ। গোৱা সখা। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি নামে কৰি আছে জগত